হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসীৰ ৰাইজ আজি মই আছোঁ নামৰূপত তো নামৰূপ বুলি ক'লে ইয়াত জেকুৱেল নামৰ যিটো টুৰিষ্ট পইণ্ট আছে সকলোৱে জানে তো আজি মই আছোঁ জেকুৱেলত এতিয়া বৰ্তমান জেকুৱেলত আছোঁ তো গাইজ মানে এয়াই হৈ গ'ল জেকুৱেল নামৰূপত টুৰিষ্ট পইণ্ট আৰু এতিয়া পানীটো বহুত বেছি হৈ আছে কাৰণে ইয়াত আপোনাৰ তল নামিবৰ কাৰণে মানা কৰিছে নহ'লে নামি দেখুৱাব পাৰিলোঁ হয় কিন্তু এতিয়া পানীটো বহুত বেছি হৈ আছে আৰু সোঁতটো বহুত বেছি সেইটো কাৰণে তাত য'ত আমি আহিছিলোঁ তাতে চিকিউৰিটি গাৰ্ড আছে চিকিউৰিটি গাৰ্ডে ক'লে যে কি আপোনালোকে যাব কিন্তু তাত নানামিব এতিয়া কাৰণ সোঁতটো বেছি হৈ আছে ৰিক্স হৈ আছে মানে পানী ইয়াত যিহেতু যিটো পকাৰটো আছে যিটো পানী এইটো পৰিবৰ কাৰণে দিয়া আছে সেইটো পূৰা হেলাই লাগি পিছল হৈ আছে সেইটো কাৰণে ইয়াত নামিবলৈ মানা কৰি দিলে তো কথামতে কাম কাৰণ জীৱনটো কথা আছে পিছলি যদি মই বাইকখনত গুচি যাওঁ যিটো ভূত হৈ আছে দেৰাঞ্চি কি হৈ যাব লাগিব তো যিহেতু পানী বেছি হৈছে কাৰণে এতিয়া নানামো তো নেক্সট কেতিয়াবা আহিলে গা চা ধুই যাম কিন্তু আজি আহিলোৱে যেতিয়া তো কি কৰোঁ বাইকখনকে অলপ তললৈ নি কিনে গা ধুৱাই লওঁ নিজেতো ধুব নোৱাৰোঁ বহুত পিছল হৈ আছে মানে ইয়াত যে জেকুৱেল নামৰ কোনো এডোখৰ টুৰিষ্ট পইণ্ট আছে সেইটো মই জনা নাছিলোঁ আগতে কিন্তু মই এলেণ্ডা আৰু আপোনাৰ আমাৰ মানৱী বা আৰু এই পপিয়া মেন দাদাজনৰ নাম নাজানো কিন্তু চেনেলটোৰ নাম জানো তো তেখেতসকলে ভিডিঅ' পাইছিলোঁ তেতিয়া জানিলোঁ যে ইয়াত জেকুৱেল নামৰ এটা আপোনাৰ টুৰিষ্ট পইণ্ট আছে তো তাৰ পাছতে মই আজি যোৱাকালি মই আহিছিলোঁ নামৰূপ আৰু তেখেতটো চাই যাওঁ কেনেকুৱা বুলি আহিলোঁ তো খুব ভাল মানে ভিউ এটা পাইছোঁ ইয়াত মানে আমি বহুত সোনকালে আহি গ'লোঁ 9টা বজাত ইয়াত জেকুৱেলৰ যিটো পইণ্ট হয় মানে 9টা বজাত খুলি দিয়ে আৰু 5টা বজাত বন্ধ কৰে বুলি ইয়াত বৰ্ডত লিখা আছে তো আমি বহুত সোনকালে আহি গ'লোঁ কাৰণে এতিয়ালৈকে আপোনাৰ এটা ইয়াত মানুহ নাই আমি দুজনে আহিছোঁ দুজনে অকল আছোঁ আৰু যোৱাকালি 15 আগষ্ট আছিলে তো হয়তো আপোনালোকে বেলেগ এটা দিনতো ভিডিঅ'টো চাই পায় যোৱাকালি 15 আগষ্ট আছিলে ইয়াত মানুহ পূৰা সীমাহীন নাইকিয়া হৈ আছিলে বোলে কিন্তু আজি একদম মানুহ নাই আমি দুজনে এতিয়া বৰ্তমানলৈকে আছোঁ আৰু ইয়াৰ অলপ আগত দুজনমান আছিলে সিহঁতসকলে গুচি গ'ল তো এতিয়া আমি দুজনে আছোঁ কিন্তু এতিয়া গা ধুবলৈ একদম সাহস হোৱা নাই কাৰণ পানীৰ সোঁতটো বহুত বেছি হৈ আছে তো কি কৰোঁ ইয়াত মানে এতিয়া বাইকখন অকণমান ধুই লওঁ কাৰণ বাইকখন যোৱাকালি যেতিয়া আহিছিলোঁ পূৰা বোকা চোকা লাগি মানে আপোনাৰ গোবৰ চোবৰ লাগি অৱস্থা বেয়া হৈ আছে তো সেইটো কাৰণে অলপ বাইকখনকে ধুই লওঁ আপোনালোকক দেখাই আছোঁ এনে ঘূৰাই দে এনেকৈ এনে কৈ দে তেতিয়া বাইকখনক ধুওঁ মানে বাইকখন পূৰা গোবৰ চোবৰ লাগি অৱস্থা বেয়া হৈছে অলপ ইমানো লেতেৰা নাই কিন্তু যিমানখিনি লেতেৰা আছে কিন্তু ধুই লওঁ আৰু এইখিনিতে লগাই লওঁ যদিহে কেতিয়াবা আপোনালোকে নামৰূপ আহে তেনেহ'লে ইয়ালৈ আহোঁ বুলি ভাবিলে তো নামৰূপ টাউনতে কাৰোবাক ঘুমটিত বা পাণ ঘুমটিত বা কাৰোবাক কোনোবা এখন দোকানৰ বা কোনোবা এজন ব্যক্তিক সুধিলেই হ'ল তো ৰাস্তাটো কৈ দিব ৰাস্তাটো অকণমান জটিল হয় কিন্তু তাতে ভালকৈ বুজি ল'লে আহিব পাৰিব যদি ভিডিঅ'টো চাই জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগত আৰু ছাইডতে থকা বেল আইকনটো অল কৰি ল'ব যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় তো আকৌ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় আই অসম।